নমস্কাৰ 2021 বৰ্ষৰ অসম টেট পৰীক্ষাত যিসকল অৱতীৰ্ণ হ'ব বিচাৰিছে তেখেতলোকক আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল লেটছ ষ্টাডি টিউব আছামলৈ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম টেট যি 2021 বৰ্ষত অনুষ্ঠিত হ'ব তাৰ সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকক পাঠসমূহ দিবলৈ চেষ্টা কৰিম। পাঠসমূহ এনেকুৱা ধৰণৰ হ'ব, পাঠসমূহৰ পৰা যিখিনি সম্ভাৱ্য প্ৰশ্ন থাকিব এই প্ৰশ্নসমূহেই আপোনালোকৰ মাজত আলোচনা কৰিম বা যিকেইটা অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, অৰ্থাৎ যিকেইটাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা অধিক আছে এইকেইটা আপোনালোকক খুব কম সময়ৰ ভিতৰতে দিবৰ কাৰণে চেষ্টা কৰিম। আহকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত পদ্মনাথ গোহাঁই বৰুৱা। তেখেতৰ জন্ম 1871 চনত আৰু তেখেতৰ মৃত্যু হৈছিল 1946 চনত। আহক আজি পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱনৰ লগত জড়িত কেইটামান উল্লেখযোগ্য দিশ যিকেইটা আমি মনত ৰখা অতি প্ৰয়োজন এই বিষয়ে এবাৰ চাওঁ। পদ্মনাথ গোহাঁই বৰুৱা তেখেত আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। 1917 চনৰ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু এই সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত। আহকচোন দ্বিতীয়টো চাওঁ। পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হৈছিল 1871 চনত উত্তৰ লখিমপুৰৰ নকাৰী গাঁৱত তেখেতৰ জন্ম হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকীৰ জন্ম। পদ্মনাথ গোহাঁই বৰুৱাই আছিল 1906 চনত প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰা ব্যক্তি, অৰ্থাৎ সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমজন ব্যক্তি আছিল পদ্মনাথ গোহাঁই বৰুৱা। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল? উত্তৰ হ'ব পদ্মনাথ গোহাঁই বৰুৱা। আৰু তেখেতে কোন চনত লাভ কৰিছিলে? 1906 চনত প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা, মনত ৰাখিব। ইয়াৰ পাছৰ খণ্ডটোলৈ আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম ছাত্ৰ সন্মিলন, অসম এছ'চিয়েশ্যন, সদৌ অসম আহোম এছ'চিয়েশ্যনৰ সভাপতি, অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱাই সভাপতিৰ পদ অলংকৃত কৰিছিল অসম ছাত্ৰ সন্মিলন, অসম এছ'চিয়েশ্যন, সদৌ অসম আহোম এছ'চিয়েশ্যনৰ। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱাই উষা, বিজুলী, অসম বন্তি আদি আলোচনীৰ কিছুকাল সম্পাদনা কৰিছিল। পদ্মনাথ গোহাঁই বৰুৱাই সম্পাদনা কৰা কেইখনমান আলোচনী হ'ল উষা, বিজুলী, অসম বন্তি। ইয়াৰ ভিতৰত বিজুলী অন্যতম আছিল। এইকাৰণেই অন্যতম আছিল যে বিজুলী আলোচনীখনতেই প্ৰথম অসমীয়া উপন্যাস ভানুমতী প্ৰকাশ পাইছিল। মনত ৰাখিব, প্ৰকাশ পাইছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ কেইবাখনো কবিতা পুথি আছিল। জোৰণী, লীলাকাব্য, ফুলৰ চানেকি। মনত ৰাখিবলৈ চেষ্টা কৰিব। পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি জোৰণী, লীলাকাব্য, ফুলৰ চানেকি। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিছোঁ আমি। পদ্মনাথ গোহাঁই বৰুৱাৰ কেইখনমান বুৰঞ্জীমূলক নাটক হৈছে লাচিত বৰফুকন, সাধনী, গদাধৰ। পদ্মনাথ গোহাঁই বৰুৱাৰ বুৰঞ্জীমূলক নাটক কেইখন হৈছে লাচিত বৰফুকন, সাধনী, গদাধৰ। মনত ৰাখিবলৈ চেষ্টা কৰিব তেখেতৰ বুৰঞ্জীমূলক নাটক। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱাৰ যিখন পৌৰাণিক নাটক আছিল এই পৌৰাণিক নাটকখনৰ নাম হৈছে বাণ ৰজা। বাণ ৰজা পদ্মনাথ গোহাঁই বৰুৱাৰ পৌৰাণিক নাটক। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱাৰ তত্ত্বমূলক দুখন গ্ৰন্থ আছিল। এই গ্ৰন্থ দুখন হৈছে শ্ৰীকৃষ্ণ, তত্ত্বমূলক গ্ৰন্থ পদ্মনাথ গোহাঁই বৰুৱা, শ্ৰীকৃষ্ণ আৰু গীতাসাৰ, অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু গীতাসাৰ এই দুখন হ'ল পদ্মনাথ গোহাঁই বৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ। ইয়াৰ পিছত আমি পাছৰ প্ৰশ্নটিলৈ আহিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰশাসনমূলক ৰচনা আছিল ভূত নে ভ্ৰম, গাঁওবুঢ়া, তেতুন, তামুলী। মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱা তেখেতে প্ৰথম অসমীয়া উপন্যাস ভানুমতী ৰচনা কৰিছিল। প্ৰথম অসমীয়া উপন্যাস ভানুমতীৰ স্ৰষ্টা আছিল পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ আহিছোঁ। পদ্মনাথ গোহাঁই বৰুৱাৰ যিখন উপন্যাস, দ্বিতীয়খন উপন্যাস হৈছে লাহৰী। পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বিতীয় উপন্যাস লাহৰী প্ৰকাশ পাইছিল 1892 চনত। পুনৰবাৰ কৈছোঁ, আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ পাছৰ প্ৰশ্ন অতিৰিক্তভাৱে
তেখেতৰ বিষয়ে আৰু এটা কথা আপোনালোকক জনাই থৈছোঁ। পদ্মনাথ গোহাঁই বৰুৱা তেজপুৰ পৌৰসভাৰ পৌৰপতিও নিৰ্বাচিত হৈছিল। তেজপুৰ পৌৰসভাৰ পৌৰপতি নিৰ্বাচিত হৈছিল। ইয়াৰ পাছৰ প্ৰশ্ন, পদ্মনাথ গোহাঁই বৰুৱাৰ যিখন আত্মজীৱনী মোৰ সোঁৱৰণী, তেওঁৰ আত্মজীৱনী এইখন 1971 চনত তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰকাশ পাইছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখন তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে 1971 চনত প্ৰকাশ পাইছিল। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি বুলি যদি সোধে আমি ক'ব লাগিব মোৰ সোঁৱৰণী, আৰু এইখন প্ৰকাশ পাইছিল 1971 চনত তেখেতৰ জন্মৰ শতবাৰ্ষিকী উপলক্ষে। বন্ধু বান্ধৱীসকল, এনেধৰণেৰে প্ৰতিটো বিষয়ৰ সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন দিবৰ বাবে চেষ্টা কৰিম। আপোনালোকে আজৰি সময়ত এনেধৰণে এই প্ৰশ্নসমূহ উত্তৰ চালে জাতকিঞ্চিত হ'লেও কিবা এটা মনত ৰাখিব পাৰিব। ধন্যবাদ। ভাল পালে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।